BTC USTM বা কলিঙ্গ ইউনিভার্সিটি নিচিনা হব PPP মডেলৰ দ্বাৰা বৰদোৱা গ্লোবেল ইউনিভার্সিটি BTC বনা হব আৰু এই বৰদোৱা গ্লোবেল ইউনিভার্সিটিত আমি ছাত্ৰ ছাত্ৰীক স্কিল ডেভেলপমেন্ট ইয়াত ট্ৰেইনিং দিয়া হব কোর্স হব ইয়াত স্কিল ডেভেলপমেন্ট হব আমি বিচাৰো আমাৰ ছাত্ৰ ছাত্ৰীৰ যি ট্যালেন্ট আছে এই যাতে এক্সপ্লোর হোক তেওঁলোকৰ যাতে ট্যালেন্টটো আনইউজ যাতে নহওক ইয়াৰ কাৰণে বিশেষে সরকার আহা পাছত আমি কাম করিম আর ইতিমধ্যে সন্মানীয় হাগ্ৰামা মৈনাৰী ছাৰে কৈছে যে আমি সরকার আহা পাছত BTCত আমি টপ 10 বাছনি কৰিম মেট্ৰিকত আৰু হায়াৰ সেকেন্ডাৰীৰ কাৰণে আৰু যিসকলে এই টপ 10ত BTCত পজিশন পাব তেওঁলোকক সকলোকে BTC এডুকেশন ডিপার্টমেন্টৰ পৰা 5 লাখ ওয়ান টাইমৰ কাৰণে স্কলাৰশিপ দিয়া হ'ব আৰু যিসকলে MIL মাতৃভাষা এটো অসমীয়া হওক বড়ো হওক নেপালী হওক বাঙালী হওক হিন্দীভাষী হওক মাতৃভাষাত যিসকলে BTC তেওঁলোকে ফাৰ্ষ্ট পজিশন পাব তেওঁলোকক 3 লাখ টকা আৰ্থিক সহায় দিয়া হ'ব বুলি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈছে আৰু যিসকলে মেডিকেলত বা যিসকলে ইঞ্জিনিয়াৰিঙত যিসকলে UPSCত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকক আৰ্থিক সহায় দিয়া হয় BTC চৰকাৰৰ ফালৰ পৰা আমি BPF কৰ্মকৰ্তাসকলে এটোৱে বিচাৰো যে মা দেউতাই যি ভাবে লৰা ছোৱালীক ভাল মানুহ হওক এই ভাল মানুহ বনাবৰ কাৰণে BPF সদায় আমি চেষ্টা কৰো আৰু নতুন প্ৰজন্মৰ ভৱিষ্যত লৈ আমি BPF বিৰাট সিৰিয়াস আৰু যিমানটো পাৰো আমি BPF ওয়াৰ্কাৰে BTC অঞ্চলৰ গাৰ্জেন হওক বা টিচাৰ হওক বা ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি থাকা এই আমাৰ যি কাৰ্যসূচী এটো চলি আছে আজিও আমি থৰিবাৰী সমষ্টিৰ ভিতৰত দুটা প্ৰাইমাৰীয়ে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পাছ হোৱা ছাত্ৰ ছাত্ৰীক ফেলিচিটেশ্যন প্ৰগ্ৰাম লৈছে লাউগাঁৱত ইয়াত অংশগ্ৰহণ কৰি মই বিৰাট ভাল পাইছো আৰু সকলো ছাত্ৰ ছাত্ৰীক মোৰ চাইডৰ পৰা কংগ্ৰেচুলেশ্যন আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো তেওঁলোকৰ ভৱিষ্যত যাতে উজ্জ্বল হওক এটোৱে মই কামনা কৰো